আকৌ কি কৰিবলৈ আহিছ মোক জ্বলি পৰি মৰিবলৈ এৰি দি তোৰ হেঁপাহ পলোৱা নাই বুকুত সেইকণ কলিজালৈ মতা মানুহ দেখুৱাবলৈ আহ মোক চাবলৈ ল'ৰা এটা আহিল সেইকাৰণে আমাৰ ঘৰৰ পৰা চোৰৰ দৰে পলাই গুচি আহিলি আৰু কি কৰিব লাগে তোক চাবলৈ অহা ল'ৰাটো ভৰি ধূপ ধূনা নবৈদ্যুতি পূজা দাদাৰ লগৰ ল'ৰা এটাৰ কাৰণে বনাইছিলো খাই চাচোন কেনেকুৱা লাগিছে বৰ ভাল সমান আনিলি দেই মই ভাতকেইটা বাঢ়িলৈ তৰকাৰীখনৰ কথাই ভাবি আছিলো মনে মনে কথাটো কিমান मैं जिससे भी प्यार करती हूँ वो छिन जाते हैं मुझसे कितना भी लड़ लूं कितनी भी कोशिश कर लूं लेकिन কলিজা মোবাইলৰ ৱালপেপাৰ কি ৰাখিছা মোবাইলৰ ৱালপেপাৰ কুন্তলা তোমাৰ ফটো ৰাখিছো ওৰা মাহঁতে একো নকয় নেকি আয়ে বোলে বলিয়া হেল্ল' এইজনী কোন হয় কোনজনী এতিয়া যোনজনীৰ লগত হোৱাটছএপত কথা পাতি চেনি দি আছিলা তোক কিয় লাগে ফোন ৰাখ বাই এনচাৰ দিয়া মোক কি এনচাৰ মই কি তোমাৰ একো নহয় নি মই কষ্ট থাকিলে তোমাৰ অলপো দুচকুতে কিনো যাদু আছে মায়া মায়া হৈ হাইৰে মাৰি নীলা মুখ নগা জাঠি লৈ হাইৰে মাৰি নীলা মুখ নগা জাঠিয়া ভগা জনেহে জানে নভগাই কি জানে পোৱা জনেহে বুজে নোপোৱাই কি বুজে নোপোৱাৰে বেদনা হেল্ল' এইজনী কোন হয় কোনজনী এতিয়া যোনজনীৰ লগত হোৱাটছএপত কথা পাতি চেনি দি আছিলা তোক কিয় লাগে ফোন ৰাখ বাই এনচাৰ দিয়া মোক কি এনচাৰ মই কি তোমাৰ একো নহয় নি মই কষ্ট থাকিলে তোমাৰ অলপো ফিল তোৰ মই মুখে নাচাওঁ আজিৰ পৰা চা মই আজি ডেটত তোক কৈ থলো আৰু তই অভিশাপ বুলি ধৰিব পাৰে এইটো তই জীৱনত হেপী হ'ব নোৱাৰিবি আৰু ভাল ল'ৰা তই নেপাৱ তই চাই থাক তই একো নোকোৱা কিয় এনে বেয়া পালা মই যে দুখ পাই দিলো অলপ পাইছো কিন্তু কি কৰিম নমুৱে চব দেখি থাকে আপোনাকো দুখ পাই দিব নমু মানে গড আই এম সৰি তুমি বেয়া নাপাবা প্ৰসেন নাই বেয়া কিয় পাম মই তোমাক ভাল পাওঁ সেয়া মোৰ কথা কিন্তু তুমি মোক ভাল নোপোৱা সঁচাকে কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা হে নকওঁ মোৰ চকুলৈ চোৱা সদায় লেখো ৰাতি তৰা কিমান আকাশত দুচকু পাব নোৱাৰো তুমি থাকা ওচৰত সদায় লেখো ৰাতি তৰা নয়ন কাকতি মই পৰি আপুনি ঢোল বজাই ঢোলো বজাও গানো গাওঁ তেতিয়াহ'লে আজিহে নাচি ভাল লাগিব দেই কি যে কয় ভালদৰে নাজানোৱে নহয় উস্তাদে প্ৰথমতে তেনেকেই কয় হাই कैसी हो पागल हूँ क्यों क्योंकि तुम फिर 8 घंटे बाद मेरे मैसेजेस का रिप्लाई करोगे और मैं 8 सेकंड में तो पागल ही हुई ना তুমি আজিকালি কি কৰা নাই একো নাই জব বিচাৰি ফুৰিছো আৰু আচ্ছা মোৰ পাপাৰ অফিচত এটা পোষ্ট খালী আছে কৰিবা নি সঁচা কি পষ্ট বোৱাৰীৰ পোষ্টটো